নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া বেলতলাৰ বজাৰলৈ আহিছোঁ মাছ নিবৰ কাৰণে। আৰু আজি আমি বনাম মাছৰ বইল চব্জি। প্ৰথমতে মাছখিনি ধুই মেলি ৰেডি কৰি লৈছোঁ আৰু কেৰাহীতে চব্জিখিনি সিজিবৰ কাৰণে দি দিছোঁ। এফালে ভাইটিয়ে কমলা টেঙা কাটিছে, তাকো অলপমান খাই ল'লোঁ। চব্জিখন যিহেতু এতিয়া উতলিছে, তাতে মাছখিনি দি দিছোঁ কেঁচাই। আজি যিহেতু সম্পূৰ্ণ বইল চব্জি বনাম, এনেদৰে মাছখিনি উতলিব দিলোঁ আৰু ৰৈ যোৱা মাছখিনিও একেলগে ভাজি লৈছোঁ। আমি মাছ ভজা গম পাই আমাৰ মাছ খোৱা আলহী আহি উপস্থিত হৈ গ'ল। আজি ৰাতিৰ ভাত সাজত কি ৰেডি কৰিছোঁ এয়া চাওকচোন। ভজা মাছ 1 পিচ, এয়া বইল মাছৰ চব্জি, কেঁচা চালাড, এটা কেঁচা জলকীয়া। এয়া আছিল আজি ৰাতিৰ থালখন। প্ৰথমতে ভাইটিক খাবলৈ দি দিছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই।